অভিনেতা সলমান খানৰ জীৱনলৈ আহিছে ভাবুকি। হয়, অলপতে সলমান খানক অচিনাকি দুৰ্বৃত্তই সলমান খান আৰু তেওঁৰ পিতৃলৈ দিছে মৃত্যুৰ ভাবুকি দিয়া পত্ৰ। আনহাতে এই খবৰ বিয়পোৱাৰ লগে লগে মহাৰাষ্ট্ৰৰ গৃহ বিভাগে অভিনেতা সলমান খান আৰু তেওঁৰ পিতৃ সেলিম খানৰ কাৰণে বৃদ্ধি কৰিছে নিৰাপত্তা। মূলতঃ মুম্বাই আৰক্ষীয়ে কেইদিনমান পূৰ্বে সলমান খানলৈ মৃত্যুৰ ভাবুকিৰ সন্দেহ কৰি সুৰক্ষা ব্যৱস্থা আৰু কঠোৰ কৰাৰ কথা কৈছিল যদিও কালি দেওবাৰে সলমান খান আৰু তেওঁৰ পিতৃ সেলিম খানলৈ এখন ভাবুকিপূৰ্ণ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে বিষয়টো লৈছে গুৰুত্ব সহকাৰে। উল্লেখযোগ্য যে দেওবাৰে পুৱা সেলিম খানে সুৰক্ষাকৰ্মীৰ সৈতে ওলাই গৈছিল আৰু তেওঁ য'ত ওলাই গৈছিল তাত তেওঁ ভাবুকিপূৰ্ণ এখন চিঠি পোৱা গৈছিল। তাত লিখা আছিল মুছে হালা জৈসা কৰ দুংগা, অৰ্থাৎ মুছে হালাৰ দৰে কৰিব বুলি তাত এই পত্ৰখনত লিখা আছিল। আনহাতে বিষয়টো সলমান খানৰ পিতৃ সেলিম খানে লগে লগে আৰক্ষীক অৱগত কৰি অজ্ঞাত ব্যক্তিজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰু এই ক্ষেত্ৰত আৰক্ষীয়েও তৎপৰতাৰে ইয়াৰ তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে গেংষ্টাৰ লৰেন্স বিষ্ণুই সলমান খানৰ ওপৰত কৃষ্ণহাৰ হৰিণ চোৰাং চিকাৰৰ গোচৰত সলমান খানৰ নাম অহাৰ পিছতে অভিনেতাগৰাকীক ভাবুকি দি আহিছিল। আনহাতে এই লৰেন্স বিষ্ণুৰ গেঙে অলপতে পাঞ্জাৱৰ গায়ক সিদ্ধু মুছেৱালাক অলপতে হত্যা কৰিছিল।